চালা আমাৰ ল'ৰা মানুহৰ জীৱনটো এনেকুৱা, না ঘৰৰ মানুহে বুজে, না গাৰ্লফ্ৰেণ্ডে বুজে, না বন্ধু বান্ধৱীবোৰে বুজে। চালা কি ক'ম। কাৰোবাক ভাল পালে এনেকৈ ভাল পোৱা যাতে সেই মানুহজন কষ্ট পালে চবৰ আগত তোমাকে বিচাৰে। ঐ মোৰ কলিজাৰ টুকুৰা, মোৰ কলিজাৰ টুকুৰা, তোমাক মই আজি বহুত মিছ কৰি আছো, বহুত। তুমি মই নোহোৱাকে কেনেকে থাকিব পাৰিছা? তুমি মোৰ লগত কথা নাপাতি কেনেকে থাকিব পাৰিছা? মই তোমাৰ অবিহনে থাকিব পোৱা নাই মোৰ কলিজাৰ টুকুৰা। মোৰ বহুত কষ্ট হৈ আছে, বহুত। ভাল পোৱাটো কি আচৰিত হয়নে বন্ধুসকল? প্ৰথম প্ৰেমত পৰিলে মানুহে প্ৰেমৰ বাবে সকলো কৰিবলৈ ৰাজি থাকে, আৰু যেতিয়া সেই প্ৰেমখন পুৰণি হৈ যায় তেতিয়া অলপ সময় দিবলৈও টাইম নাপায়। ডিয়াৰ এক্স, তই যদি ভাব মই তোৰ চেহেৰা দেখি তোক ভাল পাইছিলোঁ, তেনেহ'লে ৱাকথু, তোতকে মোৰ কুত্তাটোকো ভাল দেখি। মই বেয়া, মই ভালকৈ জানো। তই কনচা ভাল বে মাদাৰ চোদ। আৰে দাদা, আমি হলো চিংগেল মানুহ। আমাৰ ওচৰত GF মানে গাৰ্লফ্ৰেণ্ড নহয়, GF মানে গ'ল্ড ফ্লেগ। ঐ পোৱালি, মই তোমাক বহুত ভাল পাওঁ। মই তোমাক নেদেখাকে থাকিবই নোৱাৰোঁ। মই দিনটো তোমাক মিছ কৰিয়ে থাকোঁ, আৰু যেতিয়া তোমাৰ কথা মনত পৰে তেতিয়া কি কৰোঁ জানা? তোমাৰ ফটোখনকে চাই থাকোঁ। আৰু তুমি চাগে ভাবা ন যে মই তোমাক মনতে নকৰোঁ, কিন্তু মইহে জানো মই তোমাক কিমান মনত কৰোঁ। মানুহে কয় বেছি হাঁহি থাকিলে বোলে কপালত দুখ আহে, তেনেহ'লে কান্দি থাকিলে সুখ কিয় নাহে?